আজি আমাৰ মাইনৰিটি সেলৰ এটা বৈঠক আছিলে, ডিস্ট্ৰিক্ট মাইনৰিটি সেলৰ এটা বৈঠক আছিলে আৰু মাইনৰিটি সকলৰ ওপৰত বহুত অত্যাচাৰ চলোৱা হৈছে। বৰ্তমানৰ বিটিসি চৰকাৰে মাইনৰিটি সকলৰ ওপৰত অগাধ পৰিমাণে অত্যাচাৰ চলাই আছে। এইটো বিষয়ত আমি ৰাইজৰ লগত কেনেকৈ থাকিব পাৰি আমি পুনৰাই উত্থাপন কৰিব লাগিব। বিটিসি চুক্তিৰ 2003 বিটিসি চুক্তিৰ যি চুক্তিত আমাৰ সকলো জাতি ধৰ্মক লগত লৈ কাকো কোনো ভেদাভেদ নকৰাকৈ আমি শান্তিপূৰ্ণভাৱে এটা সুন্দৰ বিটিসি উন্নত বিটিসি সৃষ্টি কৰাৰ আমাৰ যি চুক্তি আছিলে, সকলো নাগৰিক সুৰক্ষিত কৰাৰ লগে লগে সকলোকে ভাৰতীয় হিচাপে মজবুত ভাৰত গঢ়াৰ কাৰণে আমাৰ বিটিসিৰ সেইটো সময়ৰ প্ৰধান BPFৰ প্ৰধান হাগ্ৰামা মহিলাৰ নেতৃত্বত যি চুক্তি হৈছিলে সেইটো আমি দোহাৰিছোঁ, ৰাইজক অৱগত কৰাইছোঁ যে বৰ্তমানৰ যিটো UPPLৰ চৰকাৰ, প্ৰমোদ বড়োৰ যি চৰকাৰ, নাগৰিকক মুছলমান নাগৰিকক প্ৰতাৰণা কৰাৰ বাহিৰে এখেতসকলৰ আৰ্থ সামাজিক আৰু সন্মান মানদণ্ড বঢ়াবৰ কাৰণে এখেতসকলৰ কোনো প্ৰতিশ্ৰুতি নাই। ধ্বংস কৰাৰ মাইনৰিটিসকলক ধ্বংস কৰিবৰ কাৰণে এওঁ ষড়যন্ত্ৰ চলাইছে। অসম চৰকাৰক এখেতসকলে কিছুমান মাইনৰিটি ধ্বংস কৰিব পৰা মাইনৰিটিসকলক ধ্বংস কৰিবৰ কাৰণে কিছুমান সিদ্ধান্ত, উচ্ছেদৰ সিদ্ধান্ত এখেতসকলে লোৱাইছে। এইটো দুৰ্ভাগ্যজনক। বিটিসিত আমি সকলোৱে আমি একেলগে থাকিব বিচাৰোঁ, উন্নতি বিচাৰোঁ। আগন্তুক নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুত। আগন্তুক নিৰ্বাচন মানে লোকসভা নিৰ্বাচন। এই লোকসভা নিৰ্বাচনত আমি পৰ্বতজোৰা হিচাপে এইবাৰ আমি কোকৰাঝাৰ লোকসভা সমষ্টিৰ লগত একেলগে আমি সামিল হৈছোঁ আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত এইবাৰ BPFৰ প্ৰাৰ্থীক জিকাবৰ কাৰণে পৰ্বতজোৰাৰ পৰা সকলো মাইনৰিটিৰ পৰা আৰম্ভ কৰি সকলো জাতি ধৰ্মৰ লোকে একেলগ কাম কৰি বিটিসিৰ উন্নয়নৰ স্বাৰ্থত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত চবে সন্মানপূৰ্বক বিটিসি জীয়াই থাকিবৰ কাৰণে, পৰিচয় ল'বৰ কাৰণে আমি BPFক এইবাৰ জিকাবৰ কাৰণে আমি প্ৰতিশ্ৰুতি লৈছোঁ।